নিজম পৰিল জামুগুৰিহাটৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ আৱেগিক নামঘৰীয়া নামঘৰ ভাঙি পেলোৱাৰ বেদনাত অশ্ৰুসিক্ত ভকত বৈষ্ণৱ। নিজম পৰিল জামুগুৰিহাটৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰ। জ্যোতিবিষ্ণু সমন্বয়থলী দুমাহ পূৰ্বে নিৰ্মাণ কৰা অস্থায়ী নামঘৰত আজিও ভক্তপ্ৰাণ ৰাইজে নিয়মিত চাকি বন্তি জ্বলাই নাম সেৱা কৰি থকা দেখা গৈছে। দুদিন পিছতে এই নামঘৰ ভাঙি পেলোৱা হ'ব। নামঘৰ ভাঙি পেলোৱাৰ কথা চিন্তা কৰি এতিয়া নামঘৰত নিয়োজিত হৈ থকা ভকতসকলক আৱেগিক হৈ পৰা দেখা গ'ল। যোৱা 3 দিন ধৰি লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদধূলাৰে ধন্য হোৱা জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত আজি নিজম পৰিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত লাখ লাখ ভকতৰ সমাগম হোৱা জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত আজি নীৰৱ নিতাল পৰিৱেশ। কালি নিশাৰ ভাগত অধিৱেশনৰ সামৰণি পৰাৰ লগে লগেই দূৰ দূৰণিৰ ভকত বৈষ্ণৱ নিশাই ঘৰমুৱা হোৱাৰ লগতে থাকি যোৱা ভকত বৈষ্ণৱসকলো আজি পুৱাৰ ভাগত ঘৰমুৱা হয়। 3 দিন অধিৱেশনস্থলীত থাকি গুৰুজনাৰ আদৰ্শ সৰোগত কৰি কৃষ্ণ ভকতিত গদগদ হোৱা দূৰ দূৰণিৰ ভকত বৈষ্ণৱে অধিৱেশনস্থলী এৰাৰ সময়ত হৈ পৰিল আৱেগিক। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম নিউজ লাইভ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ এই জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ গ'ল 3 দিনীয়া কাৰ্যসূচীৰে। এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ ক্ষেত্ৰত আমি 2 বছৰ কাল চেষ্টা কৰিছিলোঁ। আজি আমাৰ অন্তৰত দুখ আছে, কিন্তু মনত আনন্দ এই কাৰণেই যে আমি এই আনন্দ এই ভকত সেৱা কৰিবৰ কাৰণে, ভকতৰ পদধূলি ল'বৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু সেই পদধূলি আমি পালোঁ বুলি ভাবিছোঁ। গতিকে আমাৰ অন্তৰত দুখ, কিন্তু মনত আনন্দ এই কাৰণেই যে আমি এই ক্ষেত্ৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত কাম বন কৰাৰ ক্ষেত্ৰত আমি বিশেষভাৱে আমি আদৰণি কমিটিৰ জৰিয়তে, আদৰণি কমিটিৰ 19টা শাখা কমিটিয়ে অহৰহ চেষ্টা কৰি আছিলে। তাৰ ফলস্বৰূপে আমি এটা সফলভাৱে ৰূপায়ণ কৰিবলৈ ভাবিছোঁ। যিসকল ভকত ইয়াৰ পৰা বিদায় লৈ গৈছে, আমাৰ চকুত চকু পানী ওলোৱা নাই এই কাৰণে যে আমি আনন্দ পাইছোঁ যে ভকত সেৱাৰ কাৰণে আমি অনুষ্ঠান ভাগ কৰিছিলোঁ আৰু সেই ভকতসকলে কান্দি কান্দি কৈ গ'ল যে আমি ৯৫টা অধিৱেশন পাৰ কৰিছোঁ, কিন্তু এনেধৰণৰ অধিৱেশনৰ পৰিপাটিতা নিষ্ঠাৰে সৈতে ভকতসকলে যি সেৱা আগবঢ়াইছে আৰু যি সকলো ক্ষেত্ৰতে কোনো এটা অনুষ্ঠান, কোনোবা এখন সভা গৃহ, কোনোবা এটা কীৰ্তন গৃহ আৰু যি শিবিৰসমূহ এনেধৰণৰ নিৰ্মাণ কৰি উলিয়ালে, য'ত আমি খেৰৰ সৈতে বেৰ দি তাত নৰা খেৰ সুন্দৰকৈ পাৰি ভকত সেৱাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি সম্পূৰ্ণ লৈছোঁ। ইয়াত পানী যোগান, অনাময় ক্ষেত্ৰতো ব্যৱস্থা খুব ভাল পাইছোঁ বুলি কৈ গৈছে। সেয়ে আমাৰ মনত আনন্দ, কিন্তু অন্তৰত দুখ এইটোৱেই যে এই অনুষ্ঠান ভাগ আমি আমাৰ জীৱনত এইভাগেই কৰিলোঁ। ইয়াৰ পাছত আৰু আমি সময় 40-50 বছৰ পাছত আহিব, তেতিয়ালৈ আমি আৰু এই হলকত থকাৰ আশা নাই। গতিকতে বাপ সমস্তক এই আপোনালোকৰ জৰিয়তে যিসকল বাপ বান্ধৱ, আই মাতৃ সমস্ত, শিশু সমস্ত আহি, বিশেষকৈ সেৱা বাহিনীৰ যুৱক যুৱতীসকল আহি যি সেৱা আগবঢ়ালে, তাৰ কাৰণে সকলোৰে শ্ৰীচৰণত আমি আদৰণি সমিতিৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আৰু যিসকল ভকত বান্ধৱে কীৰ্তন গৃহত থাকি তেখেতসকলে সেৱা আগবঢ়ালে, তেখেতসকললৈ আমি শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভকতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি সমস্ত অসমবাসী তথা ভাৰতৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা বাপ বান্ধৱ, আই মাতৃ সমস্তলৈ আমি সেৱা জনাইছোঁ। অৱশ্যে এটা কথা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলেই ইয়ালৈ অহা নাই। মই ভাবিছোঁ গোটেই অসমৰ বাপ সমস্ত আহিছে, অসমৰ ৰাইজ আহিছে। এইটো অনুষ্ঠান অকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান হৈ থকা নাই, ই এটা অসমৰ অনুষ্ঠানলৈ পৰিৱেশিত হৈছে বুলি মই অনুভৱ কৰিছোঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি সমস্ত অসমবাসী, বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলীৰ লোকৰ প্ৰতিও আমি শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলৰে আমাৰ যি অঞ্চল, আমাৰ মুছলিম সমাজ, তেখেতসকলে আমাৰ ইয়াত শিবিৰ বনাই দিছে আৰু তেখেতসকলে সেৱাৰ সৈতে অনুষ্ঠান কৰিছে। তেখেতসকলৰ গৃহলৈ আমাৰ ভকতসকল গৈছে। ভকতসকল যাওঁতে এনেকুৱা ধৰণৰ চাহ পিঠা এনেকুৱাকৈ আদৰ আপ্যায়ন কৰিছে, আমাৰ আগত কৈ গৈছে যে বাপ সমস্ত আমাৰ সংগীৰ নিচিনা লাগিছে। গতিকে আমি এই চেগতে আমাৰ বাকলাৰ যিসকল লোক আছে, সংখ্যালঘু অঞ্চলৰ লোক, তেখেতসকল